বিলাসীপাৰাত বাইক ৰাইডাৰে প্ৰাণ ল'লে এগৰাকী মহিলাৰ। মৃত্যুৰ পিছত পাৰ্টিৰ আয়োজন। মানৱ নে দানৱ? মানুহ ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? বিলাসীপাৰাত উদণ্ড বাইক চালকৰ কাণ্ডত স্তম্ভিত সচেতন নাগৰিক। কালি বিলাসীপাৰাত এটা বাইক দুৰ্ঘটনা সংঘটিত হয়। উদণ্ড বাইক চালক এজনে মহিলা এগৰাকীক বাইকেৰে খুন্দিয়াই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী। ঘটনাৰ পাছত বিলাসীপাৰাৰ থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাইকৰ চালকক থানালৈ লৈ আহে আৰু আহত মহিলাগৰাকী বিলাসীপাৰা চিকিৎসালয়ত ভৰ্তি কৰায়। যিহেতু বাইক চালকজনেও আহত হৈছিল, সেয়েহে আৰক্ষীয়ে চিকিৎসাৰ বাবে বাইকৰ গৰাকীক নিজৰ মোমায়েকৰ জিম্মাত যাবলৈ দিয়ে। ইমানতে ঠিকে আছিল, কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল বাইকৰ চালক আৰু তেওঁৰ বন্ধুহঁতে থানাৰ পৰা ওলোৱাৰ ফূৰ্তিত এখন পাৰ্টি দিয়ে। পাৰ্টিত এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰে। ভিডিঅ'টোত কোৱা ধৰণে মানুহ এজনক মাৰি পেলোৱাৰ পিছতো 10 মিনিট পিছতে থানাৰ পৰা ওলাই আহিল। পাৱাৰ চাওক বুলিও উল্লেখ কৰে। ছ'চিয়েল মিডিয়াত আপলোড দিয়া ভিডিঅ'টো চাই স্তম্ভিত হৈ পৰিছে সচেতন নাগৰিক। সকলোৱে একমুখে ধিক্কাৰ জনাইছে এই কাণ্ডক। ছ'চিয়েল মিডিয়াত আপলোড দিয়া যুৱকক আৰক্ষীক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনাই ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বিলাসীপাৰাৰ পৰা আব্দুল মুনাফৰ প্ৰতিবেদন, আছাম ফোকাছ। हमारा तो ये भाई है, आज एक्सीडेंट करके एक लोग को मार दिया। ठीक है, मार के देखो, हाँ ठेंग दिखाओ, एक बार ठेंग दिखाओ। 10 मिनट के अंदर पुलिस थाने से निकल के आया, हमने निकाला। ये पावर है गैंग ऑफ डेविल का। ठीक है, ये हम अभी पार्टी कर रहे हैं। ठीक है, हमारा तो ये भाई है, आज एक्सीडेंट करके एक लोग को मार दिया। ठीक है, मार के देखो, हाँ ठेंग दिखाओ, एक बार ठेंग दिखाओ। 10 मिनट के अंदर पुलिस थाने से निकल के आया, हमने निकाला। ये पावर है गैंग ऑफ डेविल का। ठीक है, ये हम अभी पार्टी कर रहे हैं। ठीक है, যোৱাকালি সূৰ্যঘাটাত বাইক ৰাইডাৰসকলে বা বাইক ৰাইডাৰ এজনী তিৰোতাক এক্সিডেণ্ট কৰিছিল আৰু এক্সিডেণ্ট কৰাৰ পিছত এই তিৰোতাজনী তেওঁৰ মৃত্যু হৈছিল। কিন্তু বাইক ৰাইডাৰজনক পিছে পুলিচে কৰায়ত্ব কৰিছিল, কিন্তু কৰায়ত্ব কৰাৰ পিছত আকৌ এৰি দিছিল। এৰি দিয়াৰ পিছত বাইক ৰাইডাৰজনে 15 ছেকেণ্ডৰ এটা ভিডিঅ' তেওঁলোকে কি কৰিছে, আপলোড কৰিছে। আপলোড কৰি তেওঁলোকে কৈছে যে আমি থানাৰ পৰা ওলাই আহি আমি পাৰ্টি কৰি আছোঁ, যে পুলিচে আমাক একো কৰিব নোৱাৰিলে, আমাক 10 মিনিট ৰাখি এৰি দিছে। গতিকে এই কাৰ্যক আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত এই বাইক ৰাইডাৰ যিকেইজন জড়িত আছে তেওঁলোকক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ বিহাৰ আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সদৰে দাবী উত্থাপন কৰিলোঁ।